ওই লাইলো দস্ত বুজুর্গ আমি এতিয়া যাম পথাৰত ভাত লৈ যাম পথাৰত এইবিলাক ভাত ৰেডি কৰা হৈ গৈছে সব মুনু যাব মোৰ লগত মুনুক পানী ল'ব দিছো পানী এই বেলেগ ল'ব নোৱাৰে বলক আমি গৈ থাকো हम निकल चुके हैं अब डन तो जान खुली दी सब बाबू मकोला देखो यो হৈ গল বলক এইফালে যাম আহা তারলে ভাত লৈ গৈ আছো বহুত দূৰ অলমোস্ট 1 কিলোমিটার 1 কিলোমিটার হ'ব মুনু গৰু আছে দে ক'ত ধুনীয়া ৰাস্তা এ তালৈ না এতিয়া ষ্ট্ৰাগল কৰিব লাগিব বোকা ন এতিয়া এই গম পাবি পত্ৰ আহি ভাল লাগে না বেয়া লাগে আপোনালোকৰ এটা ধুনীয়া ৱাটাৰফল দেখাম ইয়াতে আছে দ্য বিগেষ্ট ৱাটাৰফল অফ গামাৰী মুৰিগাঁও মুনু এইবিলাক দেখিছে ৰোৱনী পথাৰ ভৰি ৰুই আছে দেখিছে কঠীয়া দিছে নেকি আজি ট্ৰেক্টৰ ক'ত বঢ়িয়া এই ৱাটাৰফল দুইনাৰ ৱাটাৰফল কিমান ৱাটাৰফল এনেকে ভৰিখন ধুই দিব লাগে যিসকলে ভিডিঅ'টো নতুনকৈ আহিছে মানে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব অলপমান ইমপ্ৰুভ কৰি দিয়ক আৰু এইখিনিতো কৰিবই পাৰে ন Man, kostar. Kostar det här. Det var fan. Ja, lite. Kan du se? Jo. পথাৰৰ কোনো ধুনীয়াকৈ কঠীয়া পাৰিছে ইয়াত মানে কথাটো তেনেকুৱা য'ত মানুহৰ বেছিকৈ মাটি থাকে ৰুবলৈ তাৰ কাষতে এটা সৰুকৈ বেৰ কৰি লোৱা হয় তাত কঠীয়া পাৰে যাতে কঠীয়া নিওঁতে সহজ হয় নহ'লে যদি বহুত দূৰৰ পৰা কঠীয়া আনিব লগা হয় বহুত কষ্ট ঐ পৰি গেলি তই পৰবি দন চাবি কিমান ডাঙৰ ৱাটাৰফল দেখছে পিকা ও মাই গড হেল্ল' ভাতটো ক'ত খোৱা হ'ব এই সিডাল গছ আছে সৰু গছ পানীৰ বটল কি ধুনীয়াকৈ জিৰাই আছে আমি এতিয়া ভাতটো লেণ্ড কৰিম ভাতটো ক'ত লেণ্ড কৰি দিওঁ য়েছ ভাত লেণ্ড হৈ গ'ল আপোনালোকক মই এটা বস্তু দেখাওঁ এই বিশাল পথাৰ এইখন ইয়াত মাত্ৰ এডাল গছ এডাল গছ আৰু এই তাত আপোনালোকে দেখিছে এইডাল গছ একচুৱেলি মই কথাটো এইটোৱে ক'ব বিচাৰিছোঁ গছৰ মূল্য তেতিয়া বুজা যায় যেতিয়া প্ৰখৰ ৰ'দত পথাৰত কাম কৰি থাকিব লগা হয় মানুহবিলাকে গছ কাটে চখতে গছ কাটে এনেকুৱা নহয় গছ ৰুব লাগে এইটো আমাৰ কাৰণেই ভাল এই বিশাল পথাৰখনত এই সৰু গছ এডাল ৰ'দ দিলে গম পোৱা যায় পথাৰবিলাক সেউজীয়া হৈ যাই আছে লাহে লাহে কিনাৰ পিছত চব সেউজীয়া হৈ যাব আমি তিনিটা দানৱ মই ই আৰু এই তাই দানৱ নি গৰুৰ পৰা দিছে চাওক পিছফালটো চাওক গৰুৰ পৰা দিছি মজা পাইছো মজা মই যে নপৰিলো
বাৰিষা আলিৰ কোনে কোনে এই আলিৰ কোনে কোনে বড়ো লোকসকলে কুচিয়া বিচাৰিব হয় কুচিয়া আমাৰ এইফালে কুচিয়াটো কুইচা বুলি কয় কুইচা আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন অলপ ফুৰি আহো সিফালৰ পৰা ধন আলিটোৰ পৰা নামিয়া ভোক লাগছি না লাগা নাই ভোক লাগছি না কিবা খাইছি না শুনাই আনছি না জগাল খাই দিয়ক আমি আহি আছো ইয়াতে এখন ট্ৰেক্টৰ আছে ট্ৰেক্টৰখন কা জানে না এই মহান ব্যক্তিজনৰ এই লুকাইছি ট্ৰেক্টৰৰ মালিক হৈ লুকাবা আহিছা ৱেল অলপমান ট্ৰেক্টৰত উঠো ট্ৰেক্টৰত উঠছো হাল বাম হাল চাবি বাদ দি মোক চাবি বাদ দিয়ে মই হাল বাওঁ ড্ৰাইভাৰ চাবি বাদ নেদা নাকি মোক এইটো ড্ৰাইভাৰ বিশাল ড্ৰাইভাৰ এই গোটাই পথাৰ হাল বাই চেছ কৰি পেলাইছে চব ভিডিঅ' হৈ গৈছে ষ্টাৰ্ট হৈ গ'ল হাৰকিউলিছ লতাৰ গটাৰ বুলি কয় লতাৰ গটা আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে বাৰিষাটো উৎসৱ টাইপৰ সকলোবিলাক মানুহক পথাৰতে পোৱা যায় উই ৰিয়েলি এনজয় ইট আমি সঁচাকৈ এইটো উপভোগ কৰোঁ ভাল লাগে পথাৰ একেবাৰে ধুনীয়াকৈ গৈ আছে মজা क्या ही बोलूं পলাইছি কেমেৰা দেবা সবে क्या ভয় কৰে তোমাৰ ডাঙৰ কুৱেশ্যন क्या ভয় কৰে কঠিয়া খুলিম ফাৰ্ষ্ট কঠিয়া এনেকৈ জাপটা এক্সট্ৰা কৰে আপোনালোকে ভাবিছে বোধ মই কণ্টেণ্টৰ নামত এইবিলাক কৰি আছো একচুৱেলি নহয় কি আছে এই হাতছাত 1 নম্বৰ এই একবাৰ হাতৰি দি হাতৰি দিব দে মজা একদম বঢ়িয়া মই আলবাগত কৈছিলো না কুইচা ধৰা মানুহ আহে বুলি এই ধৰি আছে তাতে মই দেখাম চাব ৰ'ব কুইচা পালাক না নাই পাঞ্চি না জানো নাই কুইচা ধৰা চিষ্টেম এনেকুৱা গ'ল ৰচিদ তাতে আগত বৰা লগাই থাকে নেকি এনেকুৱা চিষ্টেম ইডাল ৰচি এনেকৈ গৈ এটা গাঁত আছে গাঁতত সোমাই দিছে দাদাই কুইচা থাকিলে চিগনেল পায় দাদাজনে কৈছে বোলে পানী বেছি আছে সেইবাবে অহা নাই পানী যেতিয়া কমিব তেতিয়া এভেইলেবল হৈ যাব বোকা শুকাই গ'ল আজি এটা ভাল হৈছে বতৰটো গৰম নহয় ছায়া হৈ আছে ডাৱৰ আছে ওপৰত আৰু বতাহ বলি আছে ফেণ্টাষ্টিক ভাল বতৰ এনেকুৱা বতৰ লাগে সদায় এই ভাত খাই আছে ভাত আমাৰ কাম হৈ গ'ল আমি এতিয়া ঘৰত যাম এইবিলাক চব সামৰি লৈছোঁ বোকাবিলাক যে লাগছিল এই ধুই আছে এই ভালকে ধু তোক লৈ যাব চাবি হ'ব চাগৈছ মই ভৰি এখন ধো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো কেনে পালে জনাব
চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।